হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল ট্ৰেভেল উইথ ভাস্কৰ। মই ভাস্কৰে আজি আপোনালোকক ৰাতিপুৱা 5টাতে লগ ধৰিলোঁ। মই 4টাত সাৰ পালোঁ আজি আৰু ভাবিলোঁ আজি অলপ ওলাই যাওঁ কেমেৰা লৈ মঙলদৈ চেণ্টাৰলৈ, মানে মঙলদৈ মেইন বজাৰলৈ, আৰু তাৰ এক্টিভিটিবোৰ চাওঁ কেনেকুৱা কি থাকে। সেইদিনা যোনটো ফটোৱাক আছিলে, ফটোৱাকততো মই সেইদিনা 6:30 চেৰেং চাপৰি গৈছিলোঁ। তাতে এক্টিভিটিবোৰ চালোঁ, বহুত ভাল লাগিলে। ভাবি আছিলোঁ এইকেইদিন ওলাম কিন্তু ওলাব পৰা নাই। আজি 4টাতে সাৰ পালোঁ, যেতিয়া ঘৰত এনেই অলপ কিবা কৰি থাকোঁতে 5টা বাজিলে, আৰু এতিয়া প্ৰায় 5টা বাজে। 5টাত মই এতিয়া মঙলদৈ টাউনলৈ ওলাই গৈ আছোঁ। মঙলদৈ মেইন মছজিদ আছে, ডাঙৰ মছজিদৰ ওচৰত গৈ ৰখিম, ৰিপুজৰ ওচৰত। চ' তাৰ এক্টিভিটি কি আপোনালোকক দেখাম। আশা কৰোঁ ভালেই লাগিব আপোনালোকৰ মোৰ লগত গৈ ৰাতিপুৱা মঙলদৈ চাবলৈ। বহুতে চাগে চোৱা নাই এতিয়ালৈ যে কেনেকুৱা কি হয়। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মছজিদৰ ওচৰত আহি পালোঁ, ইয়াতে আহি ৰখি দিছোঁ অলপ। চ' স্কুটি ইয়াতে থ'লোঁ, থৈ খোজকাঢ়ি ওলাই যাওঁ। খোজকাঢ়ি ওলাই গ'লে ফটো লওঁতে ভাল হ'ব মঙলদৈ টাউনত ৰাতিপুৱা। ইয়াতে অলপ এক্টিভিটি দেখা পাই আছোঁ। মানুহে ৰাতিপুৱা ঝাৰু মাৰি আছে, ৰোড চাফা কৰি আছে। তো সিহঁতৰ কাৰণে আমাৰ ৰাস্তা ক্লিন থাকে, তো ভাল লাগিব এতিয়া আৰু গৈ থাকিলে। চাওক, ময়ো আজি মৰ্ণিং ৱাক কৰোঁ উইথ কেমেৰা এণ্ড মোবাইল। চাওঁ কি দেখাব পাৰোঁ আপোনালোকক, ট্ৰাই কৰি থাকিম। খোজকাঢ়ি ফুৰি আছোঁ মঙলদৈ চেণ্টাৰত, মেইন বজাৰ। লাহে লাহে মানুহৰ পৰা ভিৰ লাগি যাব। এটা সময়ত এতিয়া পাৰ্কিঙৰ কাৰণে বাইক ৰখাৰ জেগা নহ'ব। চ' এতিয়া পূৰা খালী। ৰাম মন্দিৰৰ ওচৰত আহি ৰখি আছোঁ এতিয়া। মছজিদৰ পৰা ৰাম মন্দিৰ, এইফালে ডাঙৰ মছজিদ আৰু এইফালে ৰাম মন্দিৰৰ ওচৰত চাওঁ কি পাওঁ। অলপ ৰখি দিছোঁ ইয়াতে, এই পাব লাগে, আশা কৰিছোঁ ভাল লাগিব। চাওঁ, বা বহুত মানুহ ওলায়। মইহে ৰাতিপুৱা 8টা-9টাতে শুই থাকোঁ। ভালে কি তামাম মানুহ চাৰিওফালে দেখোন। ইমান কাম থাকে নে মানুহৰ, নে কি কৰি থাকে নাজানো আৰু। মইহে দেৰি কৰি থাকোঁ। শুই উঠোঁতে মোৰ বাজে 10টা। আজি উঠিলোঁ 5টাত, আৰু ইমান ধুনীয়া দেখা পাই আছোঁ, বহুত ভাল লাগি আছে। চ' লেটছ চি আৰু কি দেখা পাওঁ। অলপ দেখাই থাকিম যি দেখা পাওঁ। বজাৰৰ মাজেদি খোজকাঢ়ি ফুৰিছোঁ অলপ, য'ত যেনেকৈ পাৰিছোঁ গৈছোঁ আৰু ওলাই চাওঁ ক'ত কি পাওঁ, ক'ত কি দেখা পাওঁ। দেখাটো বহুত কি পাই আছোঁ, আপোনালোকক দেখাই আছোঁ। ভাল লাগি আছে, মজা। আধা ঘণ্টা ধৰি খোজকাঢ়ি ফুৰি আছোঁ। বাহ, আজি পাৰিছোঁ দেখোন খোজকাঢ়িবলৈ। তাকে এতিয়াও উঠিব লাগিব মাজে মাজে, নহ'লে আৰু কেনেকৈ হ'ব। উঠাৰ চেষ্টা কৰিম এতিয়াৰ পৰা ৰেগুলাৰলি। আজি যেনেকুৱা উঠিলোঁ, ভাল লাগি আছে। চ' আৰু ট্ৰাই কৰি থাকিম সদায় উঠিবলৈ। সাৰ পোৱাটো টানে, 10টামান মোবাইল এলাৰ্ম দিব লাগিব। আজি বাৰু 2টা মোবাইলৰ এলাৰ্ম দিছিলোঁ, এনে সাৰ পালোঁ। কালি বা কেইটাত দিব লাগে চাওঁ আৰু। সৰু মছজিদ আহি পালোঁ, সৰু মছজিদৰ পৰা চিধা গৈ আছোঁ, অ'ত ঘূৰি আছোঁ। আৰু আজি খোজকাঢ়িমেই আৰু যেনেকৈ যিমান লাগে। সেইদিনা 50-60জন মানুহৰ লগত ফটোৱাক কৰা হৈছিলে। আজি অকলে ফটোৱাক কৰি ফুৰি আছোঁ মঙলদৈ টাউনত। অলপ অডো লাগি আছে, কাৰণ ইয়াৰ এনেকুৱা চাগে ইমান ফেমিলিয়াৰ নহয়। চব এনেকুৱা ফটো পাই থকা বা এনেকুৱা ফটো মাৰি ফুৰি থকা দেখা পোৱা। চব অলপ ঘূৰিও চাই যে কি কৰি আছে ৰাতিপুৱা কাৰণে। চবে খোজকাঢ়ি আছে, ই ফটো মাৰি ক'ত ফুৰি আছে। তো সেইটো এটা হয়। ষ্টিল কোনো একো কমপ্লেইন দিয়া নাই, একো সোধাও নাই। তো সেইটো এটা ভাল, সেইটো এটা কাইণ্ড অফ ছাপৰ্ট হয়।
তাক তেনেকৈ ছাপোৰ্ট পালে ভাল লাগে। বহুতৰ ফটো মাৰিলোঁ, কোনেও কোৱা নাই এতিয়ালৈ যে কি কৰিছে। এজনে সুধিলে কি, মই ক'লোঁ এনেই আৰু মাৰিছোঁ, নাই হ'বই নোৱাৰে বোলে, কিবা না কিবাটো ৰিজন আছে। চ' তেওঁ মই কৈছোঁ নাই ফেচবুকত আপলোড দিবলৈ আহে, নাই বোলে কিবাটো আছে বোলে। মই কৈছোঁ অ'কে, কি আৰু ক'ম আৰু। তেওঁ বাৰু ধেমালিত সুৰত কৈছে, মই তেনেকৈ কৰিলোঁ। এতিয়া আহি শান্তিপুৰ পানী টেংকি পালোঁ। চ' চাওঁ আৰু কি ফটো পাওঁ। আপুনি সদায় দিয়ে ন এনেকৈ? ৰাতিপুৱা মানে সদায় দি থাকে। এইটো মানে আপোনাৰ নিজৰ মনৰ পৰা দিয়ে আৰু ভাল লাগে কাৰণে। ত' দাদাই সদায় দিয়ে। আপোনাৰ নামটো কি আছিলে? ধ্ৰুৱ চাহাদন হয়। ত' আজি প্ৰথমবাৰ দেখাৰ পৰা বহুত ভাল লাগি আছে এনেকুৱা। আপুনি দোকান কেইটাত খুলি আছে? 5টাত। আৰু কি পোৱা যায় ইয়াতে খাবলৈ? চাহ পুৰি চুৰি এইবিলাক। চাহ পুৰি ৰাতিপুৱা যদি মৰ্ণিং ৱাক কৰিব ওলাওঁতে যদি খাব বিচাৰে, আমাৰ মঙলদৈ শ্মশানৰ অপজিটত দাদা বহে। দাদাৰ ওচৰত আহি গ'লেই হ'ল, ইয়াতে আপুনি চাহ পুৰি গোটেইখিনি আমেজ ল'ব পাৰিব। চ' ব'লক আজি আৰু আগবাঢ়ি যাওঁ, খোজকাঢ়ি গৈ থাকোঁ, চাওঁ কি দেখা পাওঁ আগত। চ' খোজকাঢ়ি আহি পালোঁ কৰিম চক। এই ৰাম মন্দিৰৰ ওচৰৰ পৰা খোজকাঢ়ি আছোঁ। ইমান খোজকাঢ়াৰ পিছত ভালে লাগিছে। ইয়াতে কিছুমান শ্বট পাই আছোঁ, ভালে লাগিছে। ৰাতিপুৱা কিবাকিবি বহুত কিবাকিবি এক্টিভিটি। এতিয়া ৰাতিপুৱা 6টা বাজিলে যে আৰু বেছি এক্টিভিটি দেখা পাই আছোঁ। তেনেকুৱা আৰু কিবাকিবি দেখা পাম বুলি আশা থাকিলে গৈ চাই থাকোঁ কি পোৱা যায়। কৰিম চকত য'ত পৰা পেপাৰ কমপ্লিট মংগলদৈত ডেলিভাৰ হয়, তাতে আহি পালোঁ। ইয়াতে কিছুমান ফটো লৈ আছোঁ। এইসকল দাদা ৰাতিপুৱাৰ পৰা কাম ষ্টাৰ্ট কৰে কাৰণে আমি চবে নিউজ পাওঁ বা পেপাৰ পাওঁ। এইকেইজন পূৰা কামত লাগিছে, ব্যস্ত হৈ আছে। ময়ো আহি কিনে এটা ফটো ল'লোঁ। চিনাকি হয় আগৰ পৰা কেইজনমান। আহি পালোঁ মাছ বজাৰ। তাৰ পৰা চিধা ইয়াতে মাছ বজাৰত, পাইকাৰী মাছ বজাৰ। ইয়াতে ৰাতিপুৱা ডাক হয় বুলি শুনিছিলোঁ। তো আজি আহিলোঁ চাবলৈ, চাওঁ কেনেকুৱা কি। তো মানুহটো এগাল মানুহ চাৰিওফালে, বহুত মানুহ। এতিয়া তাকে চাওঁ কি ফটো পাওঁ নাপাওঁ, কিন্তু আহি ভাল লাগিছে। একদম নতুন নিউ এক্সপিৰিয়েঞ্চ আৰু একদম কাচা এক্সপিৰিয়েঞ্চ, একদম মানুহ চাওক না চাৰিওফালে। ইহঁতে ৰাতিপুৱা 4টাতে উঠে চাগে, মোৰ আগত সিহঁতে উঠিলে চাগে আজি। মইতো দেৰিকৈ উঠিলোঁ। সিহঁতে মই 4টাত উঠিছোঁ আজি, মোৰ টাইমতে উঠিছে চাগে সিহঁতে চবে। তো চাওঁ কি ফটো পাওঁ, দেখাওঁ আপোনালোকক। আজি ইয়াতে প্ৰথমবাৰ আহি মোৰ মাথা চক্কৰ খাই গৈছে। মানে এনেকুৱাও হয়, এনেকুৱাও ইমান ছাবজেক্ট, ইমান কি ক'ম আৰু, ইমান এক্টিভিটি, কোনটো এৰি কোনটো ফটো লওঁ তেনেকুৱা লাগি আছে। কাৰণ ইয়াৰে ফেমিলিয়াৰ নহয়, মই সদায় আহি চ' অলপ কনফিউজো হ'লোঁ বা ধৰিব পৰা নাই কি হৈ আছে। তো বাট একদম পূৰা ফুল নিউ এক্সপিৰিয়েঞ্চ। তো ইমান মানুহৰ লগত ইমানখিনি দেখা পাই আছোঁ, বহুত ভাল লাগি আছে। কি ক'ম আৰু, আহি থাকিব লাগিব, তেতিয়া চাগে বহুত ভাল ফটো ল'ব পাৰিম। ইয়াতে এক্টিভিটি বহুত আছে, বহুত বেছি এক্টিভিটি আছে। তো সেইটো কাৰণে বেছি ভাল লাগি আছে চাবলৈ। তো চাওঁ। চাব পাৰে ভিৰ ইয়াৰে। চ' ওলাই আহিলোঁ মাছ বজাৰৰ পৰা। এতিয়া যি লাগিছে ঘৰত গৈ প্ৰথম গা ধুব লাগিব, যেনেকুৱা মাছৰ পানী গাত পৰিছে আৰু কেমেৰাত।
একদম অৱস্থা বেয়া হৈ গৈছে, কিন্তু একো নাই, নতুন এক্সপিৰিয়েঞ্চ। আৰু ইয়াতে আহি কিনে এটাই বস্তু গম পালোঁ, এনেকুৱা জেগাত যদি ফটোগ্ৰাফী কৰিব লওঁ পূৰা স্পীড হ'ব লাগিব, মানে হাই স্পীড, লাইটনিং স্পীড হ'ব লাগিব, কাৰণ ইমান এক্টিভিটি তো এক্টিভিটি মিছ হৈ যায়। এনেকুৱা আজি মোৰ ফাৰ্ষ্ট ডে আছিলে, তো এক্টিভিটি কিছুমান পালোঁ, কিছুমান মিছ হৈছে। চকুত বহুত ধুনীয়া লাগি আছিলে, কেমেৰা শ্বুট কৰোঁতে কৰোঁতে তেতিয়ালৈ এক্টিভিটি পাৰ হৈ গ'ল। কিন্তু এনেকৈ নেক্সট টাইম আহিলে আৰু অলপ ফাষ্ট হ'ব লাগিব, মেইনলি স্পীড। অলপ আইডিয়া থাকিব লাগিব কেনেকুৱা কি কি বস্তু হয়। আজি সেই বহুত বস্তু চালোঁ, এৰাউণ্ড হাফ এন আৱাৰ থাকিলোঁ ইয়াতে, একে বস্তু চাই আছিলোঁ। আকৌ আহিম কেতিয়াবা, দেখাম আহিলে। কিন্তু আজি ভাল লাগিছে, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হিচাপে বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ আছিলে। চ' খোজকাঢ়ি ভাগৰি গ'লোঁ, আৰু এতিয়া পুৰীৰ লগত চব্জি। আগতে গৈছিলোঁ পুৰি চব্জি খাম বুলি, ইচ্ছা হৈছিলে, আজি ওলাম পিলা ৰাতিপুৱা। আগতে খাইছিলোঁ যেতিয়া ওলাইছিলোঁ, আজি ওলালোঁ বহুত দিন পিছত কাৰণে, ভাবিলোঁ পুৰিয়ে খাওঁ। এয়াই আৰু পুৰি চুৰি খাই ঘৰত যাওঁ এতিয়া। চ' নিয়াৰলি 2 আৱাৰ্ছ খোজকাঢ়িলোঁ, 7টা বাজি পাৰ হ'ল এতিয়া। নিয়াৰলি মানে 2 আৱাৰ্ছ পাৰেই হ'ল। আৰু ঘূৰি আহি আকৌ নামা মছজিদৰ ওচৰত আহি আছোঁ। তাতে মোৰ স্কুটি আছে, তো স্কুটি লৈ এতিয়া ঘৰ যাওঁ আৰু বহুত খোজকাঢ়ি আহিলোঁ। ইমান নোৱাৰি আৰু প্ৰথম দিনা কমচে কম 2 আৱাৰ্ছ খোজকঢ়া। কিমান কিলোমিটাৰ খোজকাঢ়া নাজানো, বাট বহুত এতিয়া টায়াৰ্ড হৈ গৈছোঁ আৰু এতিয়া আৰু নোৱাৰি। তো সেই আজি ব্লগ ইয়াতে শেষ কৰোঁ। এতিয়া স্কুটি ল'ম আৰু ঘৰ যাম আৰু এইখিনি আৰু কি ক'ম। ফটো কিছুমান পালোঁ, ভাল ভাল মাছ বজাৰত গৈ নতুন এক্সপিৰিয়েঞ্চ পালোঁ। ৰাতিপুৱা দেখা পালোঁ কেনে লাগে মঙলদৈ ৰাতিপুৱা 5টাত। এতিয়া ঘৰলৈ যাওঁ। তো কেটচ ইউ এগেইন উইথ নেক্সট ব্লগ, বাই।